হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু আৱাৰ চেনেল। আশা কৰিছোঁ তোমালোক সকলোৱে আমাৰ আগৰ যিখিনি নেৰেশ্যনৰ পাৰ্ট চাইছা। যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা, কাৰণ এই যি পাৰ্টটোত আমি প্ৰত্যেকটো ৰুলৰ আমি আগত কোৱা প্ৰত্যেকটো ৰুলৰ আমি এক্সাম্পলৰ সৈতে বুজাবলৈ চেষ্টা কৰিম। গতিকে আগৰ যদি ভিডিঅ'কেইটা চোৱা নাই তেতিয়াহ'লে চাই ল'বা, নহ'লে একো বুজি নাপাবা। ঠিকে আছে, গতিকে আমি আগবাঢ়োঁ। অ'কে, এতিয়া আমি শিকিম কি যে এছাৰ্টিভ চেণ্টেন্সক কি ধৰণে ইনডাইৰেক্ট কৰিব লাগে। এতিয়া ইয়াৰ আগৰ ৰুলখিনি আমি দি থোৱা আছে যে কি ধৰণে টেন্সৰ চেঞ্জ হ'ব, প্ৰনাউনৰ চেঞ্জ হ'ব। গতিকে এইখিনি চাই ল'বা আগৰ ভিডিঅ'টো। এতিয়া আমি ইয়াৰ এপ্লিকেবলখিনি দেখুৱাম যে কি ধৰণে এপ্লাই হ'ব। প্ৰথম ৰুলটোকে আমি লওঁ টেন্সৰ, যে কি আছিল যে প্ৰেজেণ্ট ইনডিফিনিট প্লাছ প্ৰেজেণ্ট ইনডিফিনিট, মানে কি যে ৰিপৰ্টিং স্পীচ যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে প্লাছ ৰিপৰ্টেড স্পীচটো মানে কমাৰ ভিতৰতো যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে তেতিয়াহ'লে কি হ'ব, ইনডাইৰেক্ট কৰোঁতে কোনো ধৰণৰ চেঞ্জ নহয়, ন' চেঞ্জ। ফৰ এক্সাম্পল যদি আমি লওঁ, হি চেজ আই কেন ডু দ্য ছাম। এতিয়া প্ৰথম আমি চাব লাগিব কি যে এই স্পীচটো ডাইৰেক্ট আছেনে ইনডাইৰেক্ট আছে। যিহেতু ইয়াত ঊৰ্ধ্বকমা আছে তাৰমানে কিহত আছে, ডাইৰেক্টত আছে। এতিয়া তাৰপিছত চাম আমি কি যে ইয়াত টেন্সটো কি আছে, যে হি চেজটো কিহত আছে, মানে হি চেজটো কি ৰিপৰ্টিং স্পীচ। হি চেজটো কিহত আছে, প্ৰেজেণ্ট ইনডিফিনিটত, আৰু আই কেন ডু দ্য ছাম এইটো কিহত আছে, প্ৰেজেণ্ট ইনডিফিনিটত আছে। তাৰ মানে কি হ'ব, টেন্সৰ কোনো চেঞ্জ নহয়, খালি চেঞ্জ হ'ব কি প্ৰনাউন চেঞ্জ হ'ব, আৰু যদি ইয়াত কিবা টাইম এক্সপ্ৰেছন বা প্লেচ এক্সপ্ৰেছন আছে তেতিয়াহ'লে চেঞ্জ হ'ব। এতিয়া আমি কওঁতে কি ধৰণে কৰিম, যে হি চেজটো হি চেজেই বহিব, হি চেজ কমাকেইটা উঠি পেলাই কি হ'ব, ডেট হ'ব। এতিয়া আইটো প্ৰনাউনটো ঠাইত আমি কি বহাম, সেইটো আমি চাবলৈ হ'লে সদায় যদি ফাৰ্ষ্ট পাৰ্চন থাকে, যদি প্ৰনাউনটো কি হয় ফাৰ্ষ্ট পাৰ্চন হয়, তেতিয়াহ'লে তাক আমি চাম কাক, যে এই হি চেজৰ যিটো ৰিপৰ্টিং স্পীচৰ ছাবজেক্টটো ইয়াত কি আছে, হি আছে, মানে কি মতা মানুহ। যদি ছাবজেক্টটো কি হয় মতা মানুহ মানে মেল যদি হয় তেতিয়াহ'লে আমি কি বহাম, আই ঠাইত হি বহাম। যদি ফিমেল যদি হয় আই ঠাইত কি বহাম, চি বহাম। গতিকে হি নাথাকি পেলাই ইয়াত বিভিন্ন ধৰণৰ ইয়াত নাউন থাকিব পাৰে। গতিকে যদি মতা মানুহ হয় আই ঠাইত আমি কি বহাম, হি বহাম। যদি মাইকী মানুহ হয় কি বহাম, চি বহাম। তেতিয়াহ'লে আমি ইনডাইৰেক্ট কৰোঁতে কি লিখিম, যে হি চেজ ডেট হি কেন ডু দ্য ছাম। ইয়াত এতিয়া কোনো ধৰণৰ টাইম এক্সপ্ৰেছন বা প্লেচ এক্সপ্ৰেছন নাই, গতিকে আমি ইয়াত চেঞ্জ কৰা নাই, যেনেকৈ আছে তেনেকৈয়ে পাতি দিছোঁ। এতিয়া যদি হিটোৰ ঠাইত কি বহে, হাৰ ব্ৰাদাৰ বা হাৰ ফাদাৰ বহে। এতিয়া হাৰটোৱে কি বুজাইছে, তাই বুজাইছে, ইয়াত ছোৱালী বুজাইছে, কিন্তু হাৰ কাক কৈছে, ব্ৰাদাৰ অৰ ফাদাৰ। এতিয়া তাইৰ ককায়েক বা দেউতাক কি হৈছে, মেল মতা মানুহ, গতিকে আই ঠাইত কি বহিব, হি বহিব। এতিয়া তাৰ ঠাইত যদি কি বহে যে দ্য লেডি বা দ্য গাৰ্ল থাকে তেতিয়াহ'লে আই ঠাইত কি বহিব, চি বহিব। গতিকে সদায় প্ৰনাউনটো চাবা, চাই পেলাই যদি ফাৰ্ষ্ট পাৰ্চন থাকে তেতিয়াহ'লে কি হ'ব, আমি ছাবজেক্টটোক চাম, ৰিপৰ্টিং স্পীচৰ ছাবজেক্টটো চাম। ছাবজেক্টটো যদি মতা মানুহ থাকে মানে মেল যদি থাকে তেতিয়াহ'লে হি বহাম, একো চাব নালাগে। যদি ফিমেল থাকে তেতিয়াহ'লে চি বহাম। ঠিক আছে। অ'কে, নেক্সট এটা আমি এক্সাম্পল লৈ লওঁ, যে হি চেজ টু মি ইউ আৰ হেপ্পী। ইয়াত কি হৈছে চোৱা, যে এই স্পীচটো কিহত আছে, ডাইৰেক্টত আছে। আমি কেনেকৈ গম পাইছোঁ যে ইয়াত ইনভাৰ্টেড কমা আছে, গতিকে এই কি আছে, ডাইৰেক্টত আছে। এতিয়া কি হৈছে যে ইয়াত দুইটা কিহত আছে, ৰিপৰ্টিং আৰু ৰিপৰ্টেড দুইটা স্পীচেই কিহত আছে, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। আৰু ইয়াত আগৰটোতকৈ অলপ বেলেগ কি আছে, যে হি চেজৰ লগত কি আছে, টু মি বুলি এটা অবজেক্ট আছে, মি আছে ইয়াত অবজেক্ট। এতিয়া যেতিয়া চেজ বা চেইডৰ লগত যেতিয়া অবজেক্ট থাকে তেতিয়া চেজ থাকিলে কি হয়, চেজ টুৰ ঠাইত কি বহিব, টেলছ। গতিকে ইয়াত হি চেজ টু মিটো যদি আমি ইনডাইৰেক্ট কৰোঁ কি হ'ব, হি টেলছ মি। এতিয়া প্ৰথম আমি সেইটো পাতি লওঁ, যে হি টেলছ মি কমাকেইটা উঠি যাব, উঠি পেলাই কি বহিব, ডেট। ঠিক আছে, হি টেলছ মি ডেট। এতিয়া ইয়াত ইউটো কি আছে, ছেকেণ্ড পাৰ্চন। গতিকে যেতিয়াই ছেকেণ্ড পাৰ্চন হ'ব সদায় মনত ৰাখিবা যে আমি কাক চাম, এই অবজেক্টটোক চাম, যে কাক কৈছে কথাষাৰ, যে কাক কোৱা হৈছে কথাষাৰ আমি তাক চাম। যেতিয়া ফাৰ্ষ্ট পাৰ্চন থাকিব আমি কাক চাম, ছাবজেক্টটোক চাম, আৰু যেতিয়া ছেকেণ্ড পাৰ্চন থাকিব তেতিয়া আমি কাক চাম, ৰিপৰ্টিং স্পীচৰ অবজেক্টটোক চাম, যে কাক কথাষাৰ কোৱা হৈছে। ঠিক আছে, ইয়াৰ কাক কৈছে, মোক কৈছে, গতিকে ইউৰ ঠাইত কি বহিব, আই। আই লগত কি বহে, আৰ নবহে, এম বহে, গতিকে আই এম হেপ্পী। ঠিক আছে। তে নেক্সট আমি আৰু এটা এক্সাম্পল লৈ লওঁ, যে হি চেজ টু ৰাম ইউ আৰ ৰাইট। যে সি ৰামক কৈছে যে তুমি শুদ্ধ। এতিয়া কি হৈছে, যে ইয়াত হি চেজ টু ৰামৰ ঠাইত কি হ'ব,
হি চেজটোৰ ঠাইত কি বহাম আমি হি টেলছ ৰাম কমাকেইটা উঠি গ'ল ডেট বহিল কিন্তু ইউটো আমি কাক চাম কাক কথাষাৰ কোৱা আছে অবজেক্টটো কি ইয়াত ৰাম মানে ই কি আছে মতা মানুহ গতিকে ইউটো ঠাইত কি বহিব ইয়াত যে আমি বেলেগ গ'লে কি হ'ব যে সি শুদ্ধ আছিল সেই বুলি ক'ব লাগিব যেতিয়া কথাষাৰ বেলেগ গৈ পেলাই ক'বগৈ কি ক'ব যে সি ৰামক কৈছিল যে সি শুদ্ধ আছিল গতিকে ইউ ঠাইত কি বহিব হি ইজ ৰাইট হি লগত কি বহে আৰ নবহে ইজ বহে গতিকে হি ইজ ৰাইট ঠিক আছে ওকে সেকেন্ড পাৰ্সন হলে প্ৰনাউনটো কি ধৰণে চেঞ্জ কৰে আমি আগৰ পাৰ্টটোত গম পালোঁ এতিয়া হৈছে কি যে থাৰ্ড পাৰ্সন যদি থাকে যে কি দিছোঁ ৰুলটো যে কিন্তু ৰিপৰ্টেড স্পীচৰ প্ৰনাউনটো যদি কি হয় যে থাৰ্ড পাৰ্সন হয় তেনেহ'লে প্ৰনাউনৰ কোনো চেঞ্জ নহয় প্ৰনাউনটো আমি কি কৰিব নালাগে কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে ফাৰ্ষ্ট পাৰ্সনত আমি কি কৰিছিলোঁ ছাবজেক্টটো চাইছিলোঁ ৰিপৰ্টিং স্পীচটোৰ ছাবজেক্টটো চাইছিলোঁ ছেকেণ্ড পাৰ্সনত কি কৰিছিলোঁ ৰিপৰ্টিং স্পীচটোৰ অবজেক্টটো চাইছিলোঁ আৰু থাৰ্ড পাৰ্সনত কি হয় যে কোনো ধৰণৰ চেঞ্জ কৰিব নালাগে ফৰ এক্সাম্পল যে মাই মাদাৰ চেইজ বিনা ইজ এ গুড গাৰ্ল এটা বিনাটো হৈছে মানুহৰ নাম গতিকে নাম এনি নেমটো কি হয় যে থাৰ্ড পাৰ্সন হয় তেতিয়াহ'লে এতিয়া ইয়াত কি হ'ব প্ৰনাউনটো কোনো ধৰণৰ চেঞ্জ নহয় টেন্সকেইটা আমি চাই লওঁ মাই মাদাৰ চেইজটো কি হৈ আছে যে প্ৰেজেণ্ট ইনডিফিনিট বিনা ইজ এ গুড গাৰ্ল প্ৰেজেণ্ট ইনডিফিনিট গতিকে কোনো ধৰণৰ চেঞ্জ নহয় তেতিয়াহ'লে কি কৰিম আমি মাই মাদাৰ চেইজ কমাকেইটা উঠাই দিম ডেট বহাই দিম বিনা ইজ এ গুড গাৰ্ল যেনেকৈ আছে তেনেকৈ বহি যাব এতিয়া বহু ক্ষেত্ৰত আমি কি পাওঁ যে এই যে ৰিপৰ্টেড স্পীচটোৰ ছাবজেক্টটো আমি থাৰ্ড পাৰ্সন থাকিলেও কিছুমানক কি পাওঁ মাই ব্ৰাদাৰ মাই ফাদাৰ এনেকুৱা টাইপৰ আমি পাওঁ আৰু সেইবিলাকো কি হয় যে থাৰ্ড পাৰ্সনে হয় কিন্তু সেইবিলাকত কি হয় যে মাইটো চেঞ্জ হৈ পেলাই কি হৈ যায় হিজ অৰ হাৰ হৈ যায় এতিয়া সেইটো কিয় হৈছে কোনোবাই যদি কয় যে এইটো কিয় হৈছে যে এইটো থাৰ্ড পাৰ্সন হয় তথাপিও ইয়াত কি হৈছে চেঞ্জ হৈছে এতিয়া ইয়াত যদি ভালদৰে আমি চাবলৈ যাওঁ চোৱা যে ইয়াত মাই ব্ৰাদাৰটো কি হৈ আছে ব্ৰাদাৰৰ আগত মাইটো কি হৈ আছে এটা পাৰ্চনেল প্ৰনাউন লাগি আছে গতিকে সেই পাৰ্চনেল প্ৰনাউনটোহে ইয়াত চেঞ্জ হৈছে না কি গোটেই পাৰ্চনটো থাৰ্ড পাৰ্চনটো চেঞ্জ হোৱা নাই তাৰ পাৰ্চনেল প্ৰনাউনটোহে চেঞ্জ হৈছে মাইটো কি হৈ গৈছে হিজ অৰ হাৰ যিটো আমাৰ আগত ৰুল আছে ঠিকে আছে গতিকে ফাৰ্ষ্ট পাৰ্সন হ'লে আমি কাক চাম ছাবজেক্টটোক চাম ছেকেণ্ড পাৰ্সন হ'লে কাক চাম আমি অবজেক্টটোক চাম আৰু থাৰ্ড পাৰ্সন হ'লে চেঞ্জ একো কৰিব দৰকাৰ নাই প্ৰনাউনটো খালি কি হ'ব যদি আগত পাৰ্চনেল প্ৰনাউন লাগি থাকে মাই তেতিয়াহ'লে আমি তাক কি ক'ম হিজ অৰ হাৰ কৰি দিম ঠিকে আছে ওকে ছেকেণ্ড যিটো টেন্সৰ ৰুলটো হ'ল কি যে যদি পাষ্ট ইনডিফিনিট প্লাছ পাষ্ট প্ৰেজেণ্ট ইনডিফিনিট মানে কি যদি ৰিপৰ্টিং স্পীচটো কমাৰ আগৰ স্পীচটো যদি কিহত থাকে পাষ্ট ইনডিফিনিটত থাকে আৰু কমাৰ ভিতৰৰ স্পীচটো যদি কিহত থাকে প্ৰেজেণ্ট ইনডিফিনিটত থাকে তেতিয়াহ'লে কি হয় যে ইনডাইৰেক্ট কৰোঁতে কমাৰ ভিতৰৰ স্পীচটো পাষ্ট ইনডিফিনিটলৈ গুচি যায় মানে পাষ্ট ইনডিফিনিট প্লাছ প্ৰেজেণ্ট ইনডিফিনিট ইকুৱেল টু পাষ্ট ইনডিফিনিট প্লাছ পাষ্ট ইনডিফিনিট এতিয়া ইয়াত এই ৰুলটো আগত দিওঁতে তোমালোকে ভিডিঅ'ত চাবা যে তাত মই এটা ষ্টাৰ মাৰ্ক দিছিলোঁ দুটা কিয় দিছিলোঁ যে এই ৰুলটোত এটা এক্সেপশ্যন আছে যে কিছুমান বাক্যৰ ক্ষেত্ৰত এই ৰুলটো এপ্লিকেবল নহয় এতিয়া তাৰ এক্সেপশ্যনটো আমি চাই লওঁ যে যদি কি হয় যে এই ডাইৰেক্টত ৰিপৰ্টেড স্পীচটো মানে কমাৰ ভিতৰত থকা স্পীচটোৱে যদি কি হয় যে চিৰন্তন সত্য মানে ইউনিভাৰ্চেল ট্ৰুথ প্ৰভাৰ্বছ মানে হৈছে জতুৱা ঠাঁচ যেনেকৈ জিলাই বাহে দুপাততে চিন বুজি পাইছে তেনেকুৱা টাইপৰ প্ৰভাৰ জতুৱা ঠাঁচবিলাক যদি থাকে চাইণ্টিফিক ফেক্টছ মানে বৈজ্ঞানিক তথ্য যেনেকৈ ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ 100 ডিগ্ৰী চেলচিয়াছত পানী উতলাই তেনেকুৱা টাইপৰ যদি আমি বাক্য পাওঁ তাৰপিছত যদি হয় হেবিচুৱেল একশ্যন অভ্যাসগত কাম বুজা যদি কিবা ইয়াত চেণ্টেঞ্চ থাকে তেনেহ'লে কি হয় যে ৰিপৰ্টিং স্পীচটো পাষ্ট টেন্সত থাকিলেও মানে আগৰটো পাষ্ট ইনডিফিনিট বা পাষ্ট টেন্সত থাকিলেও পিছৰটো কি নহয় সলনি নহয় ঠিক আছে তাৰমানে কি হ'ব যে পাষ্ট ইনডিফিনিট প্লাছ প্ৰেজেণ্ট ইনডিফিনিট ইকুৱেল টু কি হ'ব ন' চেঞ্জ বুজিছেনে ন' চেঞ্জ হ'ব উইথ দিছ কণ্ডিশ্যন এই কণ্ডিশ্যনখিনিৰ বাবে কি হ'ব যে এই ৰুলটো এপ্লিকেবল নহ'ব তাৰ বাহিৰে বাকীবিলাক চবতে এপ্লিকেবল হ'ব ঠিক আছে গতিকে আমি এক্সাম্পল দিলে বুজি পাম নেক্সটত আমি চাওঁ ওকে এতিয়া আমি এক্সাম্পলটো কি লৈছোঁ যে প্ৰথম মিনা ছেইড আই হেভ এ নিউ পেন মিনাই কৈছিল যে মোৰ এটা কি আছে নতুন কলম আছে এতিয়া আমি টেন্সটো চাই লওঁ টেন্সটো কি আছে মিনা ছেইড মানে কি আছে পাষ্ট ইনডিফিনিট টেন্সত আছে আই হেভ এ নিউ পেন এইটো কি হ'ল আছে প্ৰেজেণ্ট ইনডিফিনিট এতিয়া বহুতৰে হৈছে যে হেভটোতো কি হয় বি ভাৰ্ব হয় কিন্তু ইয়াত কি হৈছে চোৱা ইণ্টাৰেষ্টিংলি হেভটো কি হৈছে ইয়াত মেইন ভাৰ্ব হিচাপে ৰিয়েক্ট কৰি আছে কিয় ইয়াত কোনো মেইন ভাৰ্ব নাই যিহেতু চেণ্টেন্সটোত কোনো মেইন ভাৰ্ব নাই গতিকে হেল্পিং ভাৰ্বটোৱে কি কৰিছে ইয়াত
মেইন ভাৰ্ব হিচাপে ৰিয়েক্ট কৰি আছে যেনেকৈ এটা ইনষ্টিটিউশ্যনত যদি প্ৰিন্সিপাল নাথাকে তাত কি হয় যে ভাইচ প্ৰিন্সিপালটোৱে গোটেই তাৰ দায়িত্বটো লৈ লয় ঠিক সেইদৰে এই এটা সেন্টেন্সত যেতিয়া প্ৰিন্সিপাল ভাৰ্বটো নাথাকিব প্ৰিন্সিপাল বা মেইন ভাৰ্বটো নাথাকিব তেতিয়া কি হয় যে এই বি ভাৰ্বটোৱে ভাইচ প্ৰিন্সিপাল হিচাপে কাম কৰি দিয়ে সেইটো বুজি ল'লেই হ'ল ঠিক আছে এতিয়া হৈছে কি এইটো প্ৰেজেন্ট ইনফিনিটত আছে কি হ'লে যাব পাষ্ট ইনফিনিট কিয় যাব এইটো কোনো ইউনিভাৰ্চেল ট্ৰুথো নহয় প্ৰভাৰ্বছো নহয় সাইণ্টিফিক ফেক্টছটো নহয় আৰু হেবিচুৱেল একশ্যনো নহয় গতিকে এইটো কি কৰিব পাৰিম আমি চেঞ্জ কৰিব পাৰিম তেতিয়াহ'লে কি লিখি আমি মিনা ছেইড কোনো অবজেক্ট নাই গতিকে ছেইডটো ছেইডেই বহিব কমাকেইটা উঠাই দিব লাগে ডেট বহিল ঠিক আছে এতিয়া আইটো হ'ল ফাৰ্ষ্ট পাৰ্চন হ'লে আমি কাক চাম ছাবজেক্টক চাম গতিকে মিনা কি আছে ছোৱালী গতিকে কি হ'ব ইয়াত চি হেভটো কি হৈ যাব পাষ্টলৈ গুচি যাব কি বহিব হেড এ নিউ পেন ঠিক আছে নেক্সট আমি চাওঁ ইয়াৰ এক্সেপশ্যনটো যদি কি হয় যে ইউনিভাৰ্চেল ট্ৰুথ থাকে বা প্ৰভাৱছ থাকে কি হ'ব এক্সাম্পলটো কি লৈছোঁ আমি হি ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি সি কৈছিলে যে সততা কি হৈছে উত্তম কৌশল বা উত্তম নীতি এতিয়া কি হৈছে ইয়াত যে অনেষ্টি ইজ দ্য বেষ্ট পলিচি এইটো হৈছে এটা প্ৰভাৱছ এটা জতুৱা ঠাঁচ গতিকে কি হ'ব যে ইয়াৰ কোনো চেঞ্জ নহ'ব গতিকে হি ছেইড কমাকেইটা আমি উঠাই দিম ডেট বহাই দিম অনেষ্টি ইজ দ্য বেষ্ট পলিচি একেই থাকিব ঠিক আছে আমি কেইটামান ইউনিভাৰ্চেল ট্ৰুথ আৰু প্ৰভাৱছ আৰু কেইটামান হেবিচুৱেল একশ্যনৰ এক্সাম্পল দি দিম যাতে তোমালোকৰ নেক্সট নেৰেশ্যন কৰোঁতে সুবিধা হ'ব যাতে চিনি পাবা যিহেতু প্ৰভাৱছ হয় এতিয়া প্ৰথম এক্সাম্পলটো কি দিছোঁ যে দ্য আৰ্থ ইজ ৰাউণ্ড পৃথিৱীখন ঘূৰণীয়া এইটো কি হয় যে ইউনিভাৰ্চেল ট্ৰুথ পৃথিৱীখন ঘূৰণীয়া আজিও কাইলৈও যেতিয়ালৈকে পৃথিৱী থাকিব ঘূৰণীয়া থাকিব তেতিয়াহ'লে এইটো কি হয় যে ইউনিভাৰ্চেল ট্ৰুথ ইয়াৰ কোনো চেঞ্জ নহ'ব মিল্ক ইজ হোৱাইট গাখীৰ বগা এইটো সত্য চিৰন্তন সত্য কথা গতিকে ইয়াৰ কোনো চেঞ্জ নহ'ব গড ইজ গ্ৰেট অৰ গুড যে ভগৱান কি মহান বা ভাল গতিকে সেইটো কি যে দ্য প্ৰভাৱছ জতুৱা ঠাঁচ টাইম এণ্ড টাইড ৱেইট ফৰ নান যে সময় আৰু সুযোগ কাৰোৰ বাবে কি নকৰে অপেক্ষা নকৰে গতিকে এইটো কি হৈছে এটা জতুৱা ঠাঁচ দ্য ট্ৰুথ প্ৰিভেইলছ অলৱেজ এইটো কি হৈছে যে সত্যৰ সদায় জয় সেইটো কি হৈছে যে এটা প্ৰভাৱছ জতুৱা ঠাঁচ ইউনিটি ইজ ষ্ট্ৰেংথ একতাই পৰম বল এইটো কি হৈছে এটা প্ৰভাৱছ গতিকে এইবিলাক কি নহয় যে চেঞ্জ নহয় আৰু প্ৰভাৱছৰ বিষয়ে তোমালোকে যিকোনো গ্ৰামাৰ কিতাপত চালে পাই যাবা এতিয়া নেক্সট আহিলে কি যে হেবিচুৱেল একশ্যন মানে কি যে যেতিয়াই চেণ্টেন্সৰ শেষত তোমালোকে কি যে এভৰি থকা এটা ৱৰ্ড পাবা যেনেকৈ এভৰি ডে এভৰি নাইট এভৰি মৰ্ণিং এভৰি ইভিনিং এভৰি আফটাৰনুন এটচেট্ৰা যিকোনো এভৰি থকা ৱৰ্ড পালেই তোমালোকে গম পাবা যে এইটো হেবিচুৱেল একশ্যনত আছে ঠিক আছে আৰু সেইবোৰ চেঞ্জ নহয় এতিয়া আমি যিটো 3 নম্বৰ ৰুল আছে সেই ৰুলটো চাওঁ যে 3 নম্বৰ ৰুলটো কি আছে যে ৰিপৰ্টিং স্পীচটো যদি পাষ্ট ইনফিনিটত থাকে মানে কমাৰ আগৰখিনি যদি পাষ্ট ইনফিনিটত থাকে প্লাছ ৰিপৰ্টেড স্পীচটো মানে কমাৰ ভিতৰত যদি কি হৈ থাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়াহ'লে ইনডাইৰেক্টত কি হয় যে সেই কমাৰ ভিতৰখিনি পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ গুচি যায় তাৰমানে পাষ্ট ইনফিনিট প্লাছ প্ৰেজেণ্ট কণ্টিনিউৱাছ ইকুৱেল টু পাষ্ট ইনফিনিট প্লাছ পাষ্ট কণ্টিনিউৱাছ ইয়াৰ যদি আমি এক্সাম্পল লওঁ ফৰ এক্সাম্পল হি ছেইড টু মি আই এম প্লেয়িং ফুটবল নাও সি মোক কৈছিল যে মই এতিয়া কি খেলি আছোঁ ফুটবল খেলি আছোঁ এতিয়া কি হৈছে যে কমাৰ আগৰখিনি কিহত আছে পাষ্ট ইনফিনিটত আছে কমাৰ পিছৰখিনি কি হৈ আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে ৰুল মতে ক'ত যাব পাষ্ট কণ্টিনিউৱাছ টেন্সলৈ যাব তাৰমানে এমৰ ঠাইত কি বহিব ৱাজৰ ৱেৰ বহিব ছেকেণ্ড কথাটো হ'ল কি যে হি ছেইড টু মি মানে এটা অবজেক্ট আছে গতিকে ছেইডটোৰ ঠাইত কি বহিব ট'ল বহিব গতিকে বহাই লওঁ যে হি ট'ল্ড মি কমাকেইটা উঠি যাব ডেট ঠিক আছে এতিয়া আইটো কি হৈছে যে ফাৰ্ষ্ট পাৰ্চন আইটো এটা ফাৰ্ষ্ট পাৰ্চন আমি ইয়াক চাম কাক এই প্ৰনাউনটো চেঞ্জ কৰিবলৈ চাম কাক আমি ছাবজেক্টটো গতিকে হি আছে তাৰমানে মতা মানুহ গতিকে আই ঠাইত কি বহিব হি এতিয়া হি লগত কি হ'ব এমটোতো বহিব নহয় পাষ্ট টেন্সত কি বহিব ৱাজ অৰ ৱেৰ হি লগত যেতিয়া ৱাজ বহে গতিকে আমি কি লিখিম যে ৱাজ প্লেয়িং ফুটবল নাওটো কি হৈ আছে আগৰ যিটো টাইম এক্সপ্ৰেছনৰ ৰুল মতে নাও থাকিলে কি হয় দেন গতিকে কি বহাম যে হি ৱাজ প্লেয়িং ফুটবল দেন ঠিক আছে নেক্সট আমি এটা আৰু এটা এক্সাম্পল চাওঁ যে হি ছেইড দ্য চিলড্ৰেন আৰ প্লেয়িং এতিয়া কি হৈছে যে হি ছেইড তাৰ কোনো অবজেক্ট নাই গতিকে ছেইডটো ছেইডে থাকিব দ্য চিলড্ৰেন আৰ প্লেয়িং এতিয়া দ্য চিলড্ৰেনটো কি আছে থাৰ্ড পাৰ্চন হ'লে কোনো ধৰণৰ ইয়াত প্ৰনাউনৰ চেঞ্জ নহয় দ্য চিলড্ৰেনটো দ্য চিলড্ৰেনে থাকিব কি হ'ব খালি প্ৰেজেণ্ট কণ্টিনিউৱাছ আছে পাষ্ট কণ্টিনিউৱাছত গুচি যাব এতিয়া হি ছেইড কমাকেইটা উঠি যাব ডেট বহালোঁ দ্য চিলড্ৰেনটো দ্য চিলড্ৰেনে থাকিল আৰটো ঠাইত কি বহিব এতিয়া চিলড্ৰেনটো যিহেতু প্লুৰেল গতিকে ৱাজ অৰ ৱেৰৰ ভিতৰত ৱেৰ বহিব প্লেয়িং ঠিকে আছে
আজিলৈ আমাৰ ইমানখিনি আছিল। ভিডিঅ'টো কেনে পালে আমাক জনাব কমেণ্টত, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু বেল আইকনটো ক্লিক কৰি থৈ যাব যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগে লগে ন'টিফিকেশ্যন আপোনালোকলৈ যায়। ঠিকে আছে, আজিলৈ ইমানেই। ধন্যবাদ।